নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকক দেখাবলৈ লৈছোঁ এজন ককা, নহয় মানে ডেকা ককা। ৰ'ব ককাৰ এটা কথা গম পাই নাই? মই কৈছোঁ শুন, আমাৰ ককাৰ হেনো এতিয়াহে যৌৱনে আমনি কৰিছে। ব'লক তেন্তে আৰু অকণমান পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইজনে সেইজন মহাপুৰুষ যিজনে একদম টিকটক হিলাই আছে। বোলো ককা, ভাল কথা। ককাই যে আকৌ বিহু পৰম্পৰাটো এৰি দিয়া নাই, হকে নহকে এনেই নাচি থাকে। মই কৈছোঁ কি কঁকাল ভাঙিছে বে ককাই? এজনী নাচনীয়েও নোৱাৰে নেকি এনেকৈ কঁকাল ভাঙিব? চেলুত ককা লাগি থাকা আৰু নাচা। আমাৰ ককাৰ আকৌ এইবাৰ কৃষ্ণ হ'বলৈ মন গ'ল। কৃষ্ণ এক্টিং চোৱাচোন ককাৰ, এক্টিং চোৱা। কি কঁকালৰ ভাজ বে, সজাই পৰাই দিলে ৰাণু মণ্ডলৰ জেৰক্স কপিয়ে হৈ পৰিব। বোলো ককা, এই গছ তলে বাঁহ তলে হকে নহকে বিহু নাচি থকাতকে নামঘৰলৈ গৈ হৰি নাম নলয় কিয়? কেছ নগেন, আমাৰ ককাই হেনো নামঘৰলৈ যাবলৈ বেয়া পায়, সেইবাবে ঘৰতেই হৰি নাম লৈ দিলে। আমাৰ ককাৰ হেনো এটা ভাল নিয়ম আছে, ককাই সদায় মৰ্ণিং ৱাক কৰে। কেনেকেনো মৰ্ণিং ৱাক কৰে আমিও চাওঁ ব'লক। আমাৰ এই বুঢ়াটো অকল টিকটকতে লাগি থাকে, কাম বন একো নকৰে। ইফালে পথাৰৰ কাম, ঘৈণীয়েকৰ ঘৰত গালি, কি শুনিবা এই মজা। টিকটকতে যে লাগি আছে, এই কঠীয়াতলি হেঙাখনত লাগিবলৈ দেখা নাই? এই দুপৰীয়া হৈছে হৰিনাম ল'ব লাগে বুলি এনি টাইম টিকটককে কৰি ফুৰে, এনি টাইম টিকটক। আমাৰ ককাৰ আকৌ এইবাৰ পৰকৃতি লৈছে। ছোৱালীটো বাদেই দিয়া, বোৱাৰী এজনীও ঘৰৰ আগেদি খাই যাব নোৱাৰা হ'ল। ঐ কি কোৱা হেই? ঘৰৰ আগফালে দি ছোৱালীবোৰ যায়, তাৰ মাজৰে জনীয়ে মোলৈ ঘূৰি চাই। ঘৰৰ আগফালে মৰমত মাতিছো, ঐ তোমাক জানে মনি, তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি। ইফালে ঘৈণীয়েকে এইবোৰ সহ্য কৰিব পৰা নাই, ঘৰত তামাম কাজিয়া। লাগিলে কমহাৰণ কৌৰৱ পাণ্ডৱ। উপায় নাপায় ঘৈণীয়েকটো এতিয়া মাকৰ ঘৰলৈ গুচি গ'ল। ককাৰ এই অৱস্থা। पत्नी भाग गई ইয়াতকৈ বেদনা লাগেনে ঐ জানমণি, জীৱনত শান্তি নহ'বই কি? ককাই নিজৰ ভুল বুজি পালে, ঘৈণীয়েকক বুজাই পৰাই যেনে তেনে ঘৰলৈ আনিলে। এতিয়া ঘৈণীয়েক আহি গ'ল যেতিয়া
ককাই এপাক বিহু ননচাকে কেনেকৈ থাকিব পাৰে দুইটাই মিলি এপাক নাচিয়ে দিলে ৰিং ৰিং ৰাং ৰাং কৰে মন ৰেপি ৰেপি ধৰে মন ৰিং ৰিং ৰাং ৰাং কৰে মন ৰেপি ৰেপি ধৰে প্ৰিয় বন্ধুসকল মোৰ ভিডিঅ'টো চাই যদি অকণমানো আনন্দ অনুভৱ কৰিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা ঘণ্টিটো কিন্তু বজাবলৈ একেবাৰেই নাপাহৰিব আজিলৈ বাই